गुड मॉर्निंग दोस्तों। आज जा रहा है धेमाजी शोर का बच्चा लेने के लिए। अभी गाड़ी आ रहा है, वीडियो को देखते रहिए। अभी गाड़ी पहुंचने वाला है। हम लोग का बस्ती ऐसे है, देख लीजिए। ये वाला मेरा घर है। हम कल परसों फार्म बनाएगा, इधर में बनाएगा। ये घर देखा है। मेरा गाड़ी पहुंच गया है, अभी जा रहा है, आप लोग को दिखाएगा। गाड़ी पहुंच गया। আজি আমি ধেমাজি গৈ আছো গাহৰি পোৱালি আনিবৰ কাৰণে। গাড়ী আহি পাই গ'ল। এইফালে আমাৰ ড্ৰাইভাৰটা, আমি এতিয়া গাড়ীত গৈ আছো। গৈ থকা নাই, যাম এতিয়া। ড্ৰাইভাৰটা গেট খোলক। খোলা হয়, চলো। কি চাহ খাই ল'বি নেকি? একদম ড্ৰাইভাৰটা চাহ বনাই আছে। অকলে অকলে ঘৰত অকলে মানুহ হলে ভাল লাগে। এটা হৈছে আমাৰ জোনাই টাউন হয়। এয়া চাই লওক, আমাৰ জোনাই টাউন। আজি ভিডিঅ'টো আধা অসমীয়া আধা হিন্দী এনেকে হ'ব। এয়া চাই লওক, আমাৰ জোনাই এলেকা টাউন। এতিয়া আমি মেইন হাই ৰোডত পালোহি, জোনাই টাউনৰ পৰা। এয়া চাই লওক, ভিডিঅ'টো চাই পিনে ছাবস্ক্ৰাইব কৰক দেই আপোনালোকে। লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। সম্পূৰ্ণ দেখাম ভিডিঅ'টো। গাহৰি পোৱালি গাড়ীত উঠাৰ পৰা আৰু যোনটো মালিকৰ পৰা ল'ব, সেই মালিকৰ যোনটো শুনাম, কেনে কি কয় কি নকয়, গাহৰি কেইটা আছে সেইটোকে দেখাম আপোনালোকক। আৰু পোৱালি লাগিলে আপোনালোকক কণ্টেক্ট নম্বৰ দি দিম মই ইয়াৰ। মই যোনটো মানুহটোৰ পৰা আনিম কামৰ পৰা, সেইটো কণ্টেক্ট নম্বৰ মই দি দিম ডিছক্ৰিপশ্যনত। আপোনালোকে লাষ্টলৈকে সম্পূৰ্ণ চাই থাকিব ভিডিঅ'টো। এইটোৱে হয় গাহৰি ফাৰ্মটো, যোনটো ফাৰ্মত মই পোৱালি ল'ব আহিছিলোঁ। এইটোৱে হয় দেৱৰাম তাই ছাৰৰ গাহৰি ফাৰ্মটো। আমাৰ এতিয়া এইফালে খেৰ মিলাই আছে ড্ৰাইভাৰটা। এইফালে খেৰ বিচাৰ আছে গাড়ী ধুনীয়াকৈ। এইফালে এইটো ফাৰ্মটো। ড্ৰাইভাৰটা ধৰ ধৰ। অঁ কামুৰিলে গম পাবি আৰু। সেইটো মাইকী নেকি? অঁ, এয়া প্ৰথম একটা উঠালোঁ। এয়া ডিউৰো ক্ৰছ হয়, F1 এনেকাতো। এয়া আহিলে হেমচিয়াৰ পোৱালি। অঁ বৈ গৈ থাক বৈ। চল চল। এতিয়া আমাৰ গাহৰি লোড কৰা হৈ গ'ল। এতিয়া যাবলৈ হৈ আছে। সেইফালে ড্ৰাইভাৰটা গাড়ী ষ্টাৰ্ট কৰিলে। এতিয়া গৈ আছোঁ। লাষ্ট ফাৰ্মটো দেখাই আছোঁ আপোনাক। এইফালে মালিকিনী গাহৰি ফাৰ্মৰ। বাইদেউ লাজ লাগিছে ন? এইফালে মালিকটো হয় গাহৰি ফাৰ্মৰ। এই দাদাজনৰ পৰা মই পোৱালি লৈছোঁ। হেমচিয়াৰ এইবিলাক হয়, F1 হয়, ডিউৰক ফাৰ্মটো এইটোৱে হয়। এতিয়া বৰ্তমান মই গাহৰি ঘৰত গৈ আছোঁ। আমাৰ গাহৰি পোৱালিকেইটা চাবলৈ কাৰণে মই নতুনকৈ পোৱালি আনিছিলোঁ। সেইকেইটা হয় হেমচিয়াৰ পোৱালি আছে, আপোনাৰ ডিউৰক F1 আছে, আৰু ইয়াত লাষ্ট ব্লেক আছে।
যোৱাকালি 22 তাৰিখত মই আনিছিলো আপোনাৰ ধেমাজি পাঁচআলি তাৰ পৰা আনিছিলো 11 পিছ পোৱালি আনিছিলো এয়া এটা ডিউৰকৰ F1 পোৱালি হয় এয়া চক আৰু এইফালে হেমচিয়াৰ আছে পিয়ৰ হেমচিয়াৰ আছে লাষ্ট ব্লেক এইকেইটা পোৱালি দানা দিয়া নাই বৰ্তমান ৰাতিপুৱা 8টা বাজিছে এতিয়া দানা দিম আৰু এইকেইটা গোটেই চাফা কৰিম পুৰা লেতেৰা কৰি থোৱা আছে এটা চাফা কৰি মেলি দানা দিয়াটোৱে আপোনালোকক দেখাই আছে দানা কেনেকৈ খায় যোৱাকালি আনিছো 22 তাৰিখত 22 তাৰিখত আহি পাওঁতে গধূলা হৈ গ'ল ৰাতি হ'ল সেইটো কাৰণে ভিডিঅ' নকৰিলো তেনে ভাবিলো এতিয়া ৰাতিপুৱা ভিডিঅ' কৰি দেখাম বুলি ধন্যবাদ চাই থাকিব আপোনালোকে ভিডিঅ'টো এইফালে চাফা কৰি এইফালে হাগি গৈ আছে অফ করে দে আমার লোকাল গাহরি হয় এইকেইটা ইয়াত দুইটা খাচী গাহৰি আছে আৰু একটা মাইকী গাহৰি আছে ডাঙৰজনী মাইকী হয় ডাঙৰ গাহৰিজনী সেইজনী মাইকী গাহৰি হয় সেইজনী হিটত আহিছিলে দুইবাৰ হ'ল হিটত আহা এতিয়া ইয়াক 3 নম্বৰতে দিম হিটত এটা আমাৰ পিয়ৰ লোকেল হয় গাহৰি পিয়ৰ লোকেল গাহৰি এইজনী 8 মাহ হৈছে এইটো 4 মাহ মান এনেকে হৈছে খাচী কেইটা ইয়াতে আমি গাহৰি পোৱালিৰ কাৰণে দানা ৰেডি কৰিব গৈ আছো আমি সব মিক্স কৰি দিম এতিয়া ভুচি দানা চাপৰ ऐसे मिহি ভুচি হয় ইয়াতে মিক্স কৰা আছে চাপৰ দানা লগতে হেৰি লগত মিহি ভুচি লগত ऐसे स्टार्टर दाना ऐसे डाঙर भुसि হয় এটা ধুনীয়াকে মিক্স কৰি দিম অলপ দানাটো কমতি হৈছে এটা পুরা দানা সাপৰ মিক্স কৰা হৈ গল এটা পুরা পানীৰ লগত মিক্স কৰি ঘুল ঘুলে কৰি দিম এটা পুৰা ঢিলা
এতিয়া গৈ আছো গাহৰি ঘৰত দানা দিবলৈ। এইটো আছে ডাঙৰ গাহৰিকেইটাৰ আৰু এইটো আছে পোৱালিকেইটাৰ। চাইড 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 ল চবে মিলি জুলি চব কেনেকে দানা খাইছে। দানা দিয়া জেগাটো এটাই হ'ল। দি আছো এইকেইটা আছে ডাঙৰ গাহৰিকেইটা। একেটাকো পানী পানী দিওঁ দানা। চাইড 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 চব কেনেকে খাইছে, খুব ধুনীয়া খাই আছে। এইটো ৰুমটো খালী আছে। এইটো নতুনকে পুৰণা হয়, নতুনকে আকৌ বিয়াত প্লাষ্টাৰ কৰি দিছিলো, শুকোৱা নাই ভালকে, সেইটো কাৰণে এক জেগাতে দি আছো পোৱালিকেইটা। এইকেইটা হয় ধেমাজিৰ পৰা অনা গাহৰি পোৱালিকেইটা। খুব ধুনীয়াকে দানা খাই আছে এতিয়া। ভিডিঅ'টো চাই ভাল লাগিলে সাবস্ক্ৰাইব আৰু লাইক কৰি দিব। কমেণ্টত জনাব কেনেকৈ হৈছে ভিডিঅ' এইকেইটা F1 হয়। আৰু যদি এনেকৈ গাহৰি পোৱালি যদি লাগে, মই যোনজন মানুহৰ পৰা আনিছিলোঁ, আপোনাৰ নামটো হৈছে দেৱৰাম টাই ছাৰ। তাৰপিছত জেগাটো হৈছে আপোনাৰ ধেমাজি পাঁচআলি বুলি কয়। মই ডিছক্ৰিপশ্যনত নম্বৰটো দি দিম, আপোনালোকে কণ্টেক্ট কৰি সুধিব পাৰিব গাহৰি পোৱালি আছে নে নাই লাগিলে মানে। আপোনাৰ তাত লাজ ব্লেক পাব, ডিউৰক পাব, হেমচিয়াৰ পাব, ঘুংগুৰো লাগে গ'লে ঘুংগুৰো পোৱালি পাব গ'ল। এতিয়া পোৱালি আৰু এই 10-12 দিনৰ ভিতৰতে পোৱালি একজনী জগিবলগীয়া আছে বোলে, মাইকী গাহৰি পোৱালি দিবলগীয়া হৈ আছে। যদি লাগে তেতিয়া আপোনালোকে কণ্টেক্ট কৰি চাব। মই বুকিং কৰি থোৱা আছে এতিয়া মতা গাহৰি। আপোনালোকক যদি লাগে তেতিয়া আপোনালোকেও ফোন কৰি পিনি ডিছক্ৰিপশ্যনত নম্বৰটো মই দি দিম, ফোন কৰি আপোনালোকে বুকিং কৰিব পাৰে। ভিডিঅ'টো কেনেকৈ লাগিছে কমেণ্ট আৰু ছাবস্ক্ৰাইব লাইক কৰিব।